হেল্ল' বন্ধুসকল, ভাপত দিয়া পিঠা দেখিছে। ইয়াক কেনেকৈ বনাম তাকে চাম। এয়া আমি মিক্স কৰিছোঁ পিঠাগুড়ি, নাৰিকল আৰু অলপ চেনি সোৱাদ অনুসাৰে। এয়া মিক্স কৰি পেলাই আমি এনেকৈ ৰাখিছোঁ। এতিয়া আমি কি কৰিম, এটা বাচন ল'ম। সেই বাচনটো হৈছে আমাৰ চামুচ, গোল চামুচ যোনখন হয় সেইখন হয়। আমি তাৰ মাজত এটা হোল কৰি দিছোঁ। হোল কৰি দি পেলাই আমি প্ৰেছাৰ কুকাৰত অলৰেডি পানী গৰম কৰি থৈছোঁ। প্ৰেছাৰ কুকাৰ হুইচেলটো খুলি দিছোঁ। খুলি দিয়াৰ পিছতে চাওক, ইয়াত আমি এতিয়া ল'ম ইয়াত যেতিয়া গ্ৰেডিয়েণ্টখিনি ভৰাব, মিক্স বস্তুখিনি ভৰাব, তেতিয়া ইমান প্ৰেছাৰ নিদিব, ইমান টাইট নকৰিব। আমি ইয়াত টাইট নকৰাকৈ কৰিম এতিয়া। এইটো মই অলপ টাইট কৰিছিলোঁ, সেইটো কাৰণে বৰ এটা বিশেষ ভাল নহ'লে। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু এটা অনুৰোধ, আপোনালোকলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ইয়াৰ মাজত এটা চেৰি দি দিছোঁ, দেখিছে। এনেই আমি ৰাতিপুৱা ব্ৰেকফাষ্ট সময়ত এই বস্তুটো খাব পৰা যায়। আমি যেতিয়া ঘৰতে বনাই পেলাই এনেকৈ খাম, তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। মোৰ মিছেছে হেৰি কৰিছে, দেখিছে। চিম্পুল দিছে, ইমান প্ৰেছাৰ দিয়া নাইকিয়া, ওপৰত দেখিছে নৰ্মেল। প্ৰেছাৰ কুকাৰ যোনটো হুইচেল মাৰা হেৰি থাকে, সেই হুইচেল মাৰা আমি এইটোত এটেচ কৰি দিম। এতিয়া ভাপ ওলাব লাহে লাহে ওপৰেদি। আমি এনেকৈ অলপ সময় ৰখিম, ভাপ ওলাই পেলাই। দেখিছে, ভাপ ওলাই আছে অলৰেডি। আপোনালোকে দেখা পাইছে চাগে, ভাপ ওলাই আছে। আৰু অলপ ওলাবলৈ দিওঁ ভাপ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ চবৰে ভাল লাগিছে। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ পেলাই। সকলোলৈ ধন্যবাদ থাকিলে।